হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বুটৰ দালিৰ বৰাৰে টেঙা মৰা পাতৰ জোল। তাৰ বাবে ইয়াতে নৰসিংহ, জলকীয়া আৰু নহৰু অকণমান লৈ গোটেই ৰাতি তিয়াই থকা বুটৰ দালিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম আৰু লগতে নৰসিংহ, নহৰু আৰু জলকীয়াখিনি লৈ তাতে দি দিম। তাৰপিছত এচিকুট নিমখ লৈ তাতে দি দিম আৰু লগতে তাতে দি দিম এচিকুট চেনি। এচিকুট চেনি দিয়াৰ পিছত তাতে দি দিম এচিকুট হালধি আৰু গোটেইখিনি একেলগে দিয়াৰ পিছত গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ব্লেণ্ড কৰি ল'ম আৰু গোটেইখিনি তেলত বঢ়িয়া কৰি ভাজি ল'ম গোটেইখিনি একেলগে। আৰু বৰাখিনি ভাজা হোৱাৰ পিছত আপোনালোকে দেখিব পাৰিছে বহুত ক্ৰিস্পি হৈছিলে আৰু আমাৰ গছৰে টেঙা মৰা গছ আছিলে, তাৰে পৰা পাত কেইটামান ছিঙি আনি সেই পাতখিনি বঢ়িয়াছে ধুই ল'ব লাগে আৰু ধোৱাৰ পিছত গোটেইখিনি অলপ ছিঙি ল'ব লাগে আৰু তাৰপিছত গোটেইখিনি লৈ ধুনীয়া কৰি চুৰি দি কাটি ল'ব লাগে। আৰু চুৰি দি কটা হোৱাৰ পিছত কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিব লাগে। কেৰাহীত তেলখিনি যেতিয়া ফুটি উঠিব তেতিয়া তাত পাঁচফোৰণ অকণমান দি দিব লাগিব আৰু পাঁচফোৰণখিনি দিয়া হোৱাৰ পিছত তাতে জলকীয়া কাটি দিব লাগিব, 2টা বা 3টা যি দিয়ে, আৰু গোটেইখিনি দিয়া হোৱাৰ পিছত ধুনীয়া কৰি গোটেইখিনি লৰাই থাকিব লাগিব। আৰু তাৰপিছতে তাতে আমি দি দিম আমাৰ টেঙা মৰা পাতখিনি আৰু পাতখিনিৰ সৈতে আমি ধুনীয়া কৰি এইখিনি ভাজি ল'ম। এনেদৰে ভাজি থাকিব লাগিব অলপমান টাইম। এনেকৈ ভাজতে যেতিয়া এটা কালাৰ আহিব তেতিয়া আমি তাতে আৰু কিছুমান ইনগ্ৰিডিয়েণ্টছ এড কৰিম, আপোনালোকে চাই থাকক। এইখিনি এটা বেলেগ ৰং আহি গৈছে ভজাতে চাওক। এতিয়া আমি ইয়াতে এড কৰিম অকণমান নিমখ, তাৰপিছত তাতে আমি অকণমান হালধি গুড়ি আৰু তাৰপিছত গোটেইখিনি ধুনীয়া কৰি মিক্স কৰি ল'ম। আৰু গোটেইখিনি ধুনীয়া কৰি যেতিয়া মিক্স হৈ যাব তেতিয়া আমি তাত অকণমান গৰম পানী এড কৰি ল'ম আৰু গোটেইখিনি ধুনীয়া কৰি লৰাই থাকিব লাগিব। আৰু গোটেইখিনি লৰাই থাকোঁতে যেতিয়া অলপমান ফুটি উঠিব পানীখিনি তেতিয়া আমি তাত অকণমান পিঠাগুড়ি এড কৰি ল'ম। পিঠাগুড়ি এড কৰাৰ পিছত সেইখিনি ধুনীয়া কৰি লৰাই থাকিব লাগিব। আপোনালোকৰ লগত যদি মানে কৰ্ণফ্ল'ৰ আছে আপোনালোকে কৰ্ণফ্ল'ৰ দিব পাৰে, পিঠাগুড়িৰ সলনি কৰ্ণফ্ল'ৰ দিব পাৰে। তাৰপিছত গোটেইখিনি মিক্স কৰি ল'ব। মিক্স কৰি লোৱাৰ পিছত যেতিয়া পানীটো অকণমান ফুটি উঠিব, জোলটো ফুটি উঠাৰ পিছত তাতে আমি যিকেইটা বৰা ভাজি থৈছিলোঁ গোটেই বৰাখিনি এড কৰি ল'ম। বৰাখিনি এড কৰাৰ পিছত অকণমান সময় ৰখাৰ পিছতে আমি নমাই ল'ম কেৰাহীৰ পৰা আৰু গোটেইখিনি নমাই লোৱাৰ পিছতে ৰেডি হৈ যাব আমাৰ বুটৰ দালিৰ বৰাৰে টেঙা মৰা পাতৰ জোল। খুব ধুনীয়া হয়, আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰিব।